আজি এই ভিডিঅ'টোত জানিম আমি জুবিন দাৰ বিষয়ে কিছু নজনা কথা। আজি তেওঁ আমাৰ মাজত নাইকিয়া, তেওঁৰ প্ৰতি মৰম আৰু ভালপোৱা জনাবলৈ গতিকে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকলৈ এটাই অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি জুবিন দাক ভাল পায় কমেণ্টত লভ জুবিন দা বুলি লিখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক জুবিন দাৰ বিষয়ে নজনা কিছু কথা আজি আলোচনা কৰোঁ। জুবিন গাৰ্গে কোনটো টিভি শ্ব'ত জাজ হিচাপে কাম কৰিছিল? উত্তৰ ইণ্ডিয়ান আইডল। জুবিন গাৰ্গৰ জনপ্ৰিয় উপাধি কি? ৰক ষ্টাৰ অৱ দ্য ইষ্ট। জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিল? উত্তৰ তেজপুৰ। জুবিন গাৰ্গৰ সম্পূৰ্ণ নাম কি? উত্তৰ জুবিন বৰঠাকুৰ। জুবিন গাৰ্গৰ প্ৰথম অসমীয়া এলবামৰ নাম কি? উত্তৰ অনামিকা। জুবিন গাৰ্গৰ ব্লাড গ্ৰুপ কি? উত্তৰ বি পজিটিভ। জুবিন গাৰ্গৰ মাকৰ নাম কি? উত্তৰ ইলা বৰুৱা। জুবিন গাৰ্গে কোন বছৰত প্লেবেক ছিংগিং আৰম্ভ কৰিছিল? উত্তৰ 2005 চনত। জুবিন গাৰ্গৰ প্ৰিয় বাদ্যযন্ত্ৰ কোনটো? উত্তৰ ড্ৰাম ছেট। জুবিন গাৰ্গে কোন বছৰত নেশ্যনেল এৱাৰ্ড পাইছিল? উত্তৰ 2003 চনত। জুবিন গাৰ্গৰ প্ৰিয় ছিংগাৰ কোন? উত্তৰ কিশোৰ কুমাৰ। জুবিন গাৰ্গ অভিনীত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন? উত্তৰ মন যায়। জুবিন গাৰ্গে কিমানটা ৱৰ্ল্ড ৱাইড ষ্টেজ শ্ব' কৰিছে? (1000তকৈ অধিক। ইয়া আলি গানটোৰ বাবে জুবিন গাৰ্গে কোনটো এৱাৰ্ড পাইছিল? ফিল্মফেয়াৰ এৱাৰ্ড।